ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ। মোৰ নাম পল আৰু আপুনি চাই আছে এছামিজ পাণ্ডা ইউটিউব চেনেল। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই জনাম আসাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটিত খালী হোৱা বিভিন্ন পোষ্টৰ বিষয়ে। ইয়াত নাম্বাৰ অফ পোষ্ট কেইটা আছে, চেলাৰী কিমান হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, গোটেই ডিটেইলছ মই এই ভিডিঅ'টোত জনাম। চ' ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। ইয়াত খালী হোৱা প্ৰথম পোষ্টটো হৈছে প্ৰজেক্ট কনচালটেণ্ট আৰু ইয়াত নাম্বাৰ অফ পোষ্ট আছে এটা আৰু ইয়াৰ বাবে চেলাৰী হ'ব 60,000 পাৰ মান্থ। আৰু এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন মেনেজমেণ্ট নাইবা ছ'চিয়েল ৱৰ্ক নাইবা ছ'চিয়'লজি নাইবা পাব্লিক এডমিনিষ্ট্ৰেশ্যন, ইকনমিক্স নাইবা পলিটিকেল। এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে এক্সপিৰিয়েঞ্চ থাকিব লাগিব এটলিষ্ট 7 ইয়াৰ্ছৰ। নেক্সট পোষ্ট হৈছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ আৰু ইয়াত নাম্বাৰ অফ পোষ্ট হৈছে 3টা আৰু ইয়াৰ বাবে চেলাৰী হ'ব 45,000 পাৰ মান্থ। আৰু এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন মেনেজমেণ্ট নাইবা ছ'চিয়েল ৱৰ্ক নাইবা ছ'চিয়'লজি নাইবা পাব্লিক এডমিনিষ্ট্ৰেশ্যন নাইবা ইকনমিক্স নাইবা পলিটিকেল ছায়েন্স নাইবা ডিগ্ৰী ইন ল'। আৰু এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে এক্সপিৰিয়েঞ্চ লাগিব এটলিষ্ট 5 ইয়াৰ্ছৰ। নেক্সট পোষ্ট হৈছে প্ৰজেক্ট এছিষ্টেণ্ট আৰু ইয়াত নাম্বাৰ অফ পোষ্ট হৈছে 4 আৰু এই পোষ্টৰ বাবে চেলাৰী হ'ব 25,000 পাৰ মান্থ। তাৰ পাছত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ইন এনি ছাবজেক্টত ডিগ্ৰী কৰা হ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ লাগিব 3 বছৰৰ আৰু লগতে উল্লেখ কৰিছে কম্পিউটাৰৰ বেছিক নলেজ থাকিব লাগিব, মানে MS অফিচ, MS এক্সেল, পাৱাৰ পইণ্ট এইবোৰৰ নলেজ থাকিব লাগিব। তাৰ পাছত হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে ফৰ্ম ডাউনলোড কৰিব লাগিব তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ পৰা। অফিচিয়েল ৱেবছাইট কেইটা হৈছে www.alsa.assam.gov.in আৰু এটা আছে www.dhconline.gov.in। এই দুটা ৱেবছাইটৰ পৰা প্ৰথমে ফৰ্ম ডাউনলোড কৰিব লাগিব। ফৰ্ম ডাউনলোড কৰি প্ৰিণ্ট আউট ওলাই ল'ব। তাৰপাছত ফৰ্মটো ফিল আপ কৰি ল'ব। ফিল আপ কৰাৰ পাছত এই ফৰ্মটো প্ৰেৰণ কৰিব লাগিব বা ড্ৰপ কৰিব লাগিব তেওঁলোকৰ ড্ৰপ বক্সত নাইবা পোষ্ট অফিচৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব এই এড্ৰেছত। এড্ৰেছটো হৈছে দ্য অফিচ অফ আছাম ষ্টেট লেভেল ছাৰ্ভিচ অথৰিটি বিহাইণ্ড গুৱাহাটী হাই কোৰ্ট, নিউ বিল্ডিং, গুৱাহাটী 781001 আছাম। এই এড্ৰেছত আপোনাৰ ফৰ্ম প্ৰেৰণ কৰিব লাগিব আৰু ফৰ্মৰ লগত উল্লেখ কৰিছে কেইটামান ডকুমেণ্ট আৰু আপোনাৰ ফটো প্ৰেৰণ কৰিব লাগিব। প্ৰথমে উল্লেখ কৰিছে 2 কপিজ অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। তাৰ পাছত উল্লেখ কৰিছে HSLCৰ এডমিট কাৰ্ড নাইবা পাছ চাৰ্টিফিকেট এজ এ এইজ প্ৰুফ অৰ কম্পেটিভ অথৰিটি ইন অৰিজিনেল এজ ৱেল এজ চেল্ফ এটেষ্টেড কপিজ অফ ইচ ডকুমেণ্ট, মানে সকলোবোৰ ডকুমেণ্টৰ চেল্ফ এটেষ্ট কৰি দিব লাগিব। তাৰ পাছত উল্লেখ কৰিছে পাছ চাৰ্টিফিকেট, HSLCৰ পৰা আৰম্ভ কৰি সকলো পাছ চাৰ্টিফিকেট দিব লাগিব চেল্ফ এটেষ্ট কৰি। তাৰ পাছত উল্লেখ কৰিছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। এইকেইটা ডকুমেণ্ট আৰু ফটো ফৰ্মৰ লগত দিব লাগিব। আপোনাৰ আবেদন পত্ৰখন পাব লাগিব 15 নৱেম্বৰৰ আগত। 15 নৱেম্বৰ বা তাৰ আগতে আপোনাৰ আবেদন পত্ৰখন তেওঁলোকৰ ওচৰত পাব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে।